আপুনি ঘৰত আৰামত বহি আছে আৰু হঠাতে আপোনালৈ এটা ভিডিঅ' কল আহিল। সিফালৰ পৰা আপুনি দেখিলে এজন পুলিচ বিষয়াই আপোনাক কৈছে যে আপোনাৰ নামত এৰেষ্ট ৱাৰেণ্ট আছে। আপোনাৰ ফোন কলছ আৰু আধাৰ নাম্বাৰ ব্যৱহাৰ কৰি ইলিগেল ট্ৰেনজেকশ্যন কৰা হৈছে, সেইকাৰণে আপোনাক এৰেষ্ট কৰা হ'ব। ৱাৰেণ্ট অলৰেডি ওলাই গ'ল। আপুনি এটা ফোন কলছটো কাটিব নোৱাৰিব। যদি কাটি দিয়ে লগত আপোনাৰ ঘৰলৈ পুলিচ যাব। এনেকুৱা ধৰণৰ যদি হয় আপোনাৰ লগত, আপুনি কি কৰিব? ভয় খাব, নিশ্চয় পেনিক হ'ব, বহুত অস্থিৰ হৈ পৰিব, কি কৰিম কি নকৰিম ভাবিব। আৰু সেই সুযোগ লৈ আপোনাক ক'ব যে আপোনাৰ বেংক একাউণ্টটো এতিয়া ভেৰিফাই কৰিবৰ কাৰণে আপুনি হয় নে নহয়, সেইকাৰণে আপুনি ইমান টকা আপুনি এটা ট্ৰেন্সফাৰ কৰি দিব লাগিব। এনেকুৱা ধৰণৰ যদি আপোনাৰ লগত হয়, তেতিয়াহ'লে জানিব ইয়েই হৈছে ডিজিটেল এৰেষ্ট স্কেম। আজি আমি এই ভিডিঅ'টোত জানিম যে ভাৰতীয় সংবিধানত ডিজিটেল এৰেষ্ট বুলি কিবা শব্দ আছে নে নাই, সেই সম্পৰ্কে জানিম। আৰু আপুনি আৰু আপোনাৰ পৰিয়ালক এনেকুৱা ধৰণৰ স্কেমৰ পৰা কেনেকৈ বচাই ৰাখিব, সেই সম্পৰ্কে এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম। যদি আপুনি কমপ্লিট ভিডিঅ'টো চাই, নিশ্চয় আপোনাৰ উপকাৰ হ'ব। যদি ভিডিঅ'টো চাই ভাল পায়, নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ পাহৰি নাযাব। প্ৰথম কথা হৈছে, ভাৰতীয় আইন অনুসৰি ডিজিটেল এৰেষ্ট বুলি কোনো শব্দই নাই। এইটো এটা কমপ্লিট স্কেম। টাৰ্গেট কৰি স্ক্ৰিপ্টেড, মানে টাৰ্গেট কৰি কিছুমান মানুহক ফচাই টকা ঘটা এটা স্কেম হয়। পুলিচ অফিচাৰ হওক, CBI হওক, RBI হওক, ED হওক, কোনোৱেও এনেধৰণে ফোন ভিডিঅ' কল কৰি আপোনাক নকয় যে আপোনাক এৰেষ্ট কৰা হৈছে আৰু আপুনি টকা দিয়ক। সেইকাৰণে এনেকুৱা ধৰণৰ হলে আপুনি ভয় নাখাব। প্ৰথম কথা, ইণ্ডিয়ান চাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন চেণ্টাৰৰ অফিচিয়েল এডভাইজৰীটো স্পষ্টকৈ কোৱা হৈছে যে ডিজিটেল এৰেষ্ট নামেৰে কোনো আইনগত ধাৰণা ভাৰততেই নাই। সেয়ে কোনোবাই যদি ফোন কৰি কয় আপুনি ডিজিটেল এৰেষ্টত আছে, তেতিয়াহ'লে জানিব এইটো আপোনাৰ লগত স্কেম হ'ব গৈ আছে। ডিজিটেল এৰেষ্ট কেনেকৈ ক'ৰ পৰা আৰম্ভ হয়? ডিজিটেল এৰেষ্ট কেতিয়াবা এটা ফোন কলছ আৰু এটা মেছেজৰ জৰিয়তে আৰম্ভ হয়। যিজন স্কেমাৰ থাকে তেওঁ নিজকে পুলিচ অফিচাৰ, CBI অফিচাৰ, RBI অফিচাৰ, ED অফিচাৰ, কাষ্টম অফিচাৰ, টেলিকম ডিপাৰ্টমেণ্টৰ অফিচাৰ বুলি নিজকে চিনাকি দিয়ে। কেতিয়াবা এনেকুৱাও কৰে যে আপোনাৰ নামত এটা পাৰ্চেল গৈছে আৰু পাৰ্চেলটোৰ ভিতৰত ড্ৰাগছ বা ইলিগেল ডকুমেণ্টছ পোৱা গৈছে। কেতিয়াবা কয় যে আপোনাৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি ইলিগেল কিছুমান ফ্ৰড কৰা হৈছে। এনেকুৱা ধৰণৰ কৰি আপোনাক ফচাব বিচাৰে তেওঁলোকে, মানে তেওঁলোকে কণ্ট্ৰলত আপোনাক আনিব বিচাৰে। বিশেষ তেওঁলোকৰ টাৰ্গেটটো হৈছে আপোনাক কেনেধৰণে ভয় খুৱাই আপোনাৰ পৰা টকা আহৰণ কৰিব লাগে। কেতিয়াবা ক'ব আপোনাৰ নামত মানি লণ্ডাৰিং কিছুমান মানে স্থিতি দেখিবলৈ পোৱা হৈছে, আপুনি অনলাইন কিছুমান মানি লণ্ডাৰিং কেছত আপুনি জড়িত হৈ আছে, সেইকাৰণে আপোনাক এৰেষ্ট কৰা হৈছে। এনেকুৱা বিভিন্ন ভয় খুৱাব আপোনাক, বিভিন্ন ধৰণৰ ভয় খুৱাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে। গোটেই খেলটো, এই যিটো স্কেম, এই গোটেই খেল বুলি কৈছো, এই খেলটো হৈছে শব্দৰ বান মানে প্ৰয়োগ কৰে, শব্দৰে ভয় খুৱায়। এনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ কৰে কিছুমান মানুহ, মানে পঢ়া শুনা ভাল জনা শুনা মানুহেও ভয় কৰে। মই এইটো নকওঁ যে নপঢ়া নুশুনা মানুহেহে এনেকুৱা ধৰণৰ স্কেমত ভৰি দিয়ে। বহুত পঢ়া শুনা জনা শুনা মানুহেও এনেকুৱা ধৰণৰ ভয়ত, মানে এনেকুৱা ধৰণৰ স্কেমাৰৰ হাতত সোমাই পৰিছে। শব্দৰ যি প্ৰয়োগ কৰে, যি শব্দৰ বান প্ৰয়োগ কৰে, সেই শব্দৰ জোৰত, সেই শব্দৰ জালত বহু মানুহ মানে ভুল কৰি পেলাই বহুত টকা আদি নষ্ট কৰিছে। সেইকাৰণে এই ভিডিঅ'টো মই বনাইছো যাতে আপোনাৰ এটা এৱাৰনেছ আহে। স্কেমাৰে আপোনাক ভয় খুৱায়। স্কেমাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰটো হৈছে ফিয়াৰ এণ্ড আৰ্জেঞ্চি, মানে ভয় আৰু এতিয়াই কৰক, মানে ইমাৰ্জেঞ্চি, আপুনি এতিয়াই পইচাটো দিয়ক, মানে এতিয়াই ভেৰিফাই কৰক, এনেকুৱা ধৰণৰ কৰে। তেওঁলোকে মানে আপোনাক ভাবিবৰ কাৰণে সময় নিদিয়ে, আপোনাৰ মানে ব্ৰেইনটো লক কৰি দিয়া নিচিনা কৰে। তেওঁলোকে যি কৰি আছে মানে আপুনি সেইটোৱে কৰিব, তেনেকুৱা ধৰণৰ এটা ক'ব পাৰে। তেওঁলোকে ক'ব পাৰে যে এতিয়াই মোৰ কথা শুনক আৰু কাকো নক'ব। মই যে আপোনালৈ ফোন কৰিছো বা কিবা কৰিছো, এইটো আপুনি কাকো নক'ব। ফোন কল কাটিব নোৱাৰিব, মানে যেতিয়া ফোন কলত আছে তেতিয়া আপুনি মানে তেওঁলোকক পইচা চইচা দিব লাগিব, একদম ইমাৰ্জেঞ্চি দেখে দিবই লাগিব। এতিয়াই আপোনাৰ ঘৰত এতিয়াই পুলিচ যাব, আপোনাক এতিয়াই এৰেষ্ট কৰা হ'ব, এনেকুৱা ধৰণৰ কয়। অফিচিয়েল চেফটি গাইডেন্সতো এই ধৰণৰ স্কেমক ইন্টিমিডেশ্যন, ব্লেকমেইল আৰু এক্সটৰ্চন ব্যৱহাৰ কৰা কথা উল্লেখ আছে। ফেক ভিডিঅ' কল, এইটো হৈছে স্কেমৰ আটাইতকৈ ভয়ংকৰ এটা অংশ। স্কেমাৰে ভিডিঅ' কল কৰে, স্ক্ৰীণত পুলিচ ইউনিফৰ্মত মানে মানুহজন দেখা পোৱা যাব,
পিছফালে এনেকুৱা ধৰণৰ দেখিব যে পুলিচ ষ্টেচন, একদম অৰিজিনেল পুলিচ ষ্টেচন, বেকগ্ৰাউণ্ড ইমান ধুনীয়াকে বনাই কৰি ৰাখে, আপুনি ভাবিব নোৱাৰিব যে ফলছ হৈছে, একদম চিৰিয়াছ, একদম পুলিচ অফিচাৰ এজন বহি থাকিব, বেকগ্ৰাউণ্ড পুৰা পুলিচৰ মানে পুলিচ ষ্টেচন নিচিনা লাগিব, আইডি কাৰ্ড থাকিব, ফেক এইবিলাক আইডি কাৰ্ডো থাকিব, ফেক ডকুমেণ্টছ আপোনাক দেখাব, অলৰেডি বনোৱা থাকেই। এই ভিডিঅ' কল চলি থকা অৱস্থাত আপুনি ক'তো যাব নোৱাৰিব, এনেকুৱা ধৰণৰ কয়, মানে ৰুমটোৰ ভিতৰতে আপুনি ভিডিঅ' কলছটোৰ লগতে থাকিব লাগিব, ক'তো যাব নোৱাৰিব, মানে আপোনাক এনেকুৱা ধৰণৰ ভয় খুৱায়। কেতিয়াবা ভিক্টিমে মানে ঘণ্টাৰ পৰি ঘণ্টা ভিডিঅ' কলতে ব্যস্ত ৰখাই থৈ দিয়ে, মানে এনেকুৱা ধৰণৰ শাস্তিদায়ক হৈ পৰে, মানে এনেকুৱা ধৰণৰ স্কেম কৰে। অফিচিয়েল চাইবাৰ ক্ৰাইম এডভাইজৰীত এনেকুৱা ধৰণৰ ডিজিটেল কনফাৰ্মেণ্টৰ কথা উল্লেখ কৰা হৈছে য'ত ভিক্টিমক হোৱাটছএপ বা স্কাইপ আদি ভিডিঅ' কলত থাকিবলৈ মানে বাধ্য কৰে, একদম তাৰ পাছত তেহেঁতে টকাৰ ডিমাণ্ড কৰে। স্কেমাৰে কয় আপোনাক একাউণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব, ভেৰিফিকেশ্যন সম্পূৰ্ণ হোৱাৰ পিছত আপোনাক টকাখিনি ঘূৰাই দিয়া হ'ব, এনেকুৱা ধৰণৰ হয়। মানে ইয়াত বহু মানুহে ডাঙৰ ভুল কৰে যে পইচাখিনি ঘূৰাই পামি, জাষ্ট ভেৰিফাইহে কৰিব, সেইকাৰণে পইচা দি দিয়ে, যিটো মানে কয় সেইটোৱে দি দিয়ে। ভয়তে তেওঁলোকে কেতিয়াবা ছেভিং একাউণ্টত পইচাবিলাক ভাঙে, FD লোনো লৈ লয়, এনেকুৱা ধৰণৰ হৈছে, মানুহে লোনো লৈ লয় ইনষ্টেণ্ট, মানে লোন লৈ কৰি হ'লেও দি দিয়ে, মানে ফেমিলি কৰবাৰ পৰা মানি লৈ লয়, বেংক বেলেঞ্চ মানে জিৰ' কৰি পেলাই, এনেকুৱা ধৰণৰ ভয়ত সকলোবোৰ ট্ৰেন্সফাৰ কৰি দিয়ে স্কেমাৰৰ একাউণ্টলৈ। কোনো জেনুইন ল' এনফৰ্চমেণ্ট অফিচাৰে ভিডিঅ' কলত ভয় দেখুৱাই আপোনাৰ পৰা ইনভেষ্টিগেশ্যনৰ নামত পইচা ট্ৰেন্সফাৰ কৰিবলৈ কেতিয়াও নহয়, এই কথাটো আপুনি মানে মনত সুমুৱাই লওক। এনেকুৱা ধৰণৰ যদি হয় ইন ফিউচাৰ আপুনি ভাবি ল'ব যে এইটো একদম কমপ্লিট স্কেম। অসমত এই বিষয়টো কিয় গুৰুত্বপূৰ্ণ? অসমত এতিয়া বিশেষভাৱে গুৰুত্বপূৰ্ণ, শেহতীয়াকৈ গুজৰাটৰ CIDয়েও অসমত এজন 25 বছৰীয়া লোকক গ্ৰেপ্তাৰ কৰাৰ খবৰ প্ৰকাশ পাইছিলে। তদন্তকাৰী মতে তেওঁ 1090টা চাইবাৰ ক্ৰাইম কেছৰ সৈতে জড়িত আছিলে সেই স্কেমাৰটো, আৰু প্ৰায় মানে 1071.55 কোটি টকা, মানে বহুত টকা, মানে ইমান হিউজ এমাউণ্ট কালেকশ্যন কৰিছে স্কেমাৰে। চাইবাৰ ফ্ৰডৰ টকা, বেংক একাউণ্ট আৰু ক্ৰিপ্ট'কাৰেঞ্চি, কিছুমানে ক্ৰিপ্ট'কাৰেঞ্চিও প্ৰয়োগ কৰে বুলি কয়, ক্ৰিপ্ট'কাৰেঞ্চিৰ জৰিয়তে মানে ট্ৰেন্সফাৰ কৰিবলৈ কয়, জৰিয়তে ৰোধ কৰাৰ অভিযোগ আছে। মানে গুজৰাটত এনেকুৱা ধৰণৰ হৈছে, অসমত হৈছিল, সেই গুজৰাটৰ পৰা এইটো মানে চলাই আছিলে, অলপ দিনৰ আগত এইটো মানে ধৰা পৰিছে। আনহাতে আগতেও আছাম চাইবাৰ পুলিচে প্ৰায় 3.85 কোটি ডিজিটেল এৰেষ্ট ফ্ৰডৰ কেছৰ সৈতে জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰা খবৰ পাইছিলে। মানে 7টা ৰেড ফ্লেগ মই আপোনাক কৈ থওঁ যে কি কি তেওঁলোকে ক'ব পাৰে, আপুনি কি কিটা মনত ৰখাৰ প্ৰয়োজন। প্ৰথম, ৰেড ফ্লেগ নাম্বাৰ 1, কোনোবাই ফোন কৰি যদি কয় আপোনাৰ বিৰুদ্ধে ক্ৰিমিনেল কেছ আছে, তেতিয়া সাৱধান। ৰেড ফ্লেগ 2, আপুনি ডিজিটেল এৰেষ্টত আছে, এইটো যদি কয় আপুনি সাৱধান। ৰেড ফ্লেগ 3, ভিডিঅ' কল কাটি নিদিব, তেতিয়া আপুনি সন্দেহ কৰিব। আৰু ৰেড ফ্লেগ 4, কাকো এই বিষয়ে নক'ব, এইটো স্কেমাৰৰ একদম কমন টেকটিক। আৰু ৰেড ফ্লেগ 5, এতিয়াই টকা ট্ৰেন্সফাৰ কৰক, একেবাৰে নকৰিব টকা ট্ৰেন্সফাৰ। ৰেড ফ্লেগ 6, OTP, পিন, CVV নম্বৰ, মানে ATM কাৰ্ডৰ পিছফালে যি 3টা নম্বৰ থাকে সেইটো CVV নম্বৰ, পাছৱৰ্ড, আধাৰ কাৰ্ডৰ নম্বৰ, বেংক ডিটেইলছ আপুনি যদি খোজে আপুনি সাৱধান, নিদিব। আৰু ৰেড ফ্লেগ 7, আননোন কিছুমান যদি এপ আপোনাক ইনষ্টল কৰিবলৈ কয় বা কিবা ডকুমেণ্টছ আপোনাক যদি ডাউনলোড কৰিবলৈ কয় বা কোনোবা যদি লিংকতো আপোনাক ক্লিক কৰিবলৈ দিয়ে, তেতিয়াহ'লে আপুনি তেনেকুৱা নকৰিব। এই 7টা আপুনি মনত ৰাখিব। যদি এনেকুৱা ধৰণৰ কল আপোনালৈ আহে কি কৰিব? প্ৰথমতে আপুনি পেনিক নহ'ব, একদম দীঘলকে এটা উশাহ ল'ব, মাইণ্ডটো ফ্ৰেছ কৰি ল'ব। স্কেমাৰে আপোনাক ভয় খুৱাব, বিভিন্ন শব্দ প্ৰয়োগ কৰিব। মই প্ৰথমেই কৈছো, ইয়াৰ প্ৰথম মেইন জালটো হৈছে শব্দ প্ৰয়োগ, শব্দৰ বান, মানে এনেকুৱাকে মাৰিব আপুনি ভয় খাব। আপুনি প্ৰথমেই কথা হৈছে কি আপুনি ভয় নাখাব। দ্বিতীয়তে কল কাটি দিব, আপুনি ভিডিঅ' কলত থাকিবই লাগিব বুলি কোনো ধৰণৰ নিয়ম নাই, কলটোক কাটি দিব, বাৰে বাৰে কল কৰিব আপুনি কাটি দিব। 3 নম্বৰতে কি কৰিব, নিজে অফিচিয়েল নাম্বাৰত ভেৰিফাই কৰক নম্বৰটো ক'ৰ পৰা আহিছে, কলাৰে দিয়া নাম্বাৰত নহয়। নিজে সংশ্লিষ্ট পুলিচ ষ্টেচন, অফিচ ডিপাৰ্টমেণ্টৰ কণ্টেক্ট ভেৰিফাই কৰক যে নম্বৰটো ক'ৰ পৰা আহিছে, ওচৰত যি পুলিচ ষ্টেচন আছে তাৰ পৰা গৈ আপুনি ভেৰিফাই কৰক নম্বৰটো ক'ৰ পৰা আহিছে। কোনো টকা ট্ৰেন্সফাৰ নকৰিব, ভেৰিফিকেশ্যন, বেইল, চিকিউৰিটি ডিপজিট, একাউণ্ট ক্লিয়াৰেন্স, যিকোনো নাম দিলেও আপুনি টকা ট্ৰেন্সফাৰ নকৰিব। ষ্টেপ 5, OTP, পিন, পাছৱৰ্ড নিদিব, বেংকিং ইনফৰমেশ্যন কেতিয়াও শ্বেয়াৰ নকৰিব। এভিডেন্স যিবিলাক আপোনাৰ হাতত থাকিব সেইবিলাক ছেভ কৰি ৰাখিব, ক'ৰ পৰা ফোন কল চাইছে নাম্বাৰটো ছেভ কৰি ৰাখিব, কি তেহেঁতে লিংক দিছে সেইবিলাক ডিলিট কৰি নিদিব, আপুনি ছেভ কৰি ৰাখিব। কল নাম্বাৰ, হোৱাটছএপ মেছেজ যি যত স্ক্ৰীনশ্বট
ট্ৰানজেকশ্যন ডিটেইল আদি কিবা কিবি যদি থাকে সব আপুনি সেভ কৰি ৰাখিব, ডিলিট নকৰিব। সাইবাৰ ক্ৰাইমৰ ৰিপৰ্ট কৰক। অনলাইন আমাৰ পোৰ্টেল আছে গভৰ্ণমেণ্টৰ, তাত আপুনি ৰিপৰ্ট কৰক সকলো ডিটেইল, যোৰ নাম্বাৰ আপোনাৰ হাতত আছে, যি আপোনাৰ হাতত প্ৰুফ আছে, যি ডকুমেণ্টছ আপোনাৰ তাত থাকে, এই সকলোবোৰ লৈ আপুনি অনলাইন কমপ্লেইন কৰক। যদি আপুনি চাইবাৰ ফ্ৰডৰ ভিক্টিম হৈছে বা টকা ট্ৰান্সফাৰ হৈ গৈছে, যিকোনো মানে যিমান সোনকালে পাৰে 1930 ৰিপৰ্ট কৰক আৰু cybercrime.gov.in কমপ্লেইন ৰেজিষ্টাৰ কৰিবলৈ আপুনি পাহৰি নাযাব। অফিচিয়েল এডভাইজৰীটো এই দুটা ৰিপৰ্টিং ৰোড উল্লেখ কৰা আছে। আসাম পুলিচৰ অফিচিয়েল পোৰ্টেলতো অনলাইন কমপ্লেইন আৰু FIR চাৰ্ভিচৰ উপলব্ধ আছে, আপুনি চাৰ্ভিচ তেনেকুৱা ধৰণৰ ল'ব পাৰে। আৰু লাষ্টত আপোনাৰ ফেমিলিকো সজাগ কৰি ৰাখক। এই কথা আপোনাৰ মা দেউতা সিনিয়ৰ সিটিজেন হ'ব পাৰে বা পৰিয়ালৰ আন সকলো সদস্যক কওক যে পুলিচ বুলি ফোন আহিলে বিশ্বাস নকৰিবা কথা সোনকালে। ভিডিঅ' কলত ইউনিফৰ্ম দেখিলেই বিশ্বাস নকৰিবা, ভয় খোৱালেও কোনো টকা ট্ৰান্সফাৰ নকৰিবা। আৰু আটাইতকৈ ডাঙৰ কথাটো, ভয় লাগিলে প্ৰথমে পৰিয়ালৰ মানুহক ফোন কৰিবা। এই কথাটো আপুনি আপোনাৰ পৰিয়ালৰ সকলোকে বুজাই ৰাখিব, কাৰণ স্কেমাৰে ভিক্টিমক আন মানুহৰ পৰা বিচ্ছিন্ন কৰি ৰাখিবলৈ চেষ্টা কৰিব পাৰে। আসাম গভৰ্ণমেণ্টৰ ইউজাৰ সেফটি হেণ্ডবুকতো ডিজিটেল এৰেষ্ট স্কেমৰ, আইসোলেশ্যন আৰ্জেন্সি আৰু ৰিপিটেড পেমেণ্ট ডিমাণ্ডৰ বিষয়ে সতৰ্ক কৰি দিছে। ফাইনেল মই কি ক'ম, লাষ্টত এটাই কওঁ যে ডিজিটেল এৰেষ্ট বুলি ভাৰতীয় সংবিধানত একো নাই। এনেকুৱা ধৰণৰ যদি আপোনাৰ লগত হয়, আপুনি সাৱধানে, মই কৈছোৱেই যে প্ৰথমতেই দীঘলকে এটা উশাহ লৈ মাইণ্ডটো ফ্ৰেছ কৰিব জাষ্ট, তাৰ পাছত পাহৰি যাব। ধন্যবাদ। ভিডিঅ'টো কেনে লাগিল নিশ্চয় জনাবলৈ পাহৰি নাযাব।